ওর কি এগুলা জুইং হয় ওয়াই হুকুনি দিয়েছে মোক জ্বালা তো হে তেরি আর মাথা গরম করবে আসি আর হুকুনি ফোন মারছিল ভালো বলি হ্যালো হ্যালো এই পালো মন দে পালো এইটো ঘর এইটো এইটো ঘর কত কি অলপ বেলেগ বেলেগ লাগছে দেখোন এ তো আগে আসু ভিতর গেলি এখানে বাঘ মনে থাকে সদায় থাই ও বাবু ফাদার আছেন না ফাদার ও এহঁতে দিলে ভাড়া গুণ দিছে কি ফেভারিট আছে এহঁতক পঠাই দিলে ভাল হ'ব ৰ মই পইচাটো পাম কি ভাবিছ এ ফাদার আছে যা আছে যা ফাদার কেনেকৈ ভাল দেখানো চলটো ও গেঞ্জারি বাপেক বা কেনেকৈ চলটো এনে কৰিব মনিদা আছে ও মুনু এটা আছে দেখোন মনিদা মাথা নষ্ট কৰি দিছে মোক এই টেনশন কিমান ফোন মাৰছো জানা নে দে ভালে হৈছে আছে বাপাও আছে দেখোন এই বৰ তাতে বচোন যা তই মোক ব্ৰেইন নষ্ট কৰি দিছে এই চিন্তা কৰবা নালাগে চিন্তা মই কৰা না তই থাকান্তে মই দিছোঁ তই বাপা ভালনে খবৰ আছো দাদা জানো তোন এয়া চিনি পাওঁ আমাৰ মানে গাঁৱৰে চলি জানো মানে কি মই এতিয়া আপোনালোকৰ গাঁৱৰে স্কুলখনত মানে চাকৰি পাইছোঁ হয় নেকি ভাল কথা স্কুলখনৰ নাম কি PSB স্কুল হয়নে PSB স্কুল PSB স্কুল হেৰাই গৈছে ইয়াক মাৰা যায় বুলি ক'ব নোৱাৰা ভাড়াটো এতিয়া মনিদা তোৰ কথা মতে তই যিহেতুকে 5টা ৰুম বনছা মই তোক কৈছিলো না প্ৰথম ভাড়াতিয়া মই দিম যিহেতুকে তই পইচাটো দিছিলি তোক মই কৈছো দিছো কথা এতিয়া এওঁ কান্দছো এতিয়া এওঁ তাৰমানে এটা চাকৰি এটা পাইছি স্কুল এখনত পালি এওঁ কাটি এটা ৰুম এটা লাগে তইতো নতুনকে বনচাই মই বোলো যাত্ৰাটো তোৰ তাতে কৰি দিওঁ এতিয়া ৰুমৰ কথাটো আলোচনা কৰোঁ মনিদা ক'লি হ'ল কথা হ'ল কি তুমি ছিংগেল নহয় ছিংগেল হ'লে 2000 হ'ব আৰু যোন ডাবল হয় 3000 আৰু কিন্তু নিয়ম আছে দে মোৰ কিন্তু অলপমান নিয়ম মানি চলিব লাগিব মোৰ তাতে ৰুম ভাড়া থকা হ'লে সেইটো বেয়া পাই লাভ নাই আৰু গধূলি 8টাৰ আগত ঘৰ সোমাব লাগিব 8টাত পূৰা গেট বন্ধ আৰু কিন্তু পেচাব কৰা জেগা লেট্ৰিন কৰা জেগা পেচাব কৰা জেগা কিন্তু য'তে নহয় লেট্ৰিন কৰা আমাৰ কিন্তু লেট্ৰিন বাথৰুমতো CC কেমেৰা আছে আমাৰ ফালে পুখুৰী বাৰতো কৰে দেখোন আমাৰ তাতে নকৰে লেট্ৰিন বাথৰুমত CC কেমেৰা লগা আছে কিবা তাতে বেয়া কাম কৰিলোঁ মোৰ CC কেমেৰাত উঠি যাব এই গধূলি তুমি আগতে থাকা নে স্বৰ্গতে থাকা গমেই নাপোৱা তুমি ক'ত ইমান সোনকালে স্বৰ্গত পঠিয়াব স্বৰ্গত নাযা মই মাটিতে শান্তি ৰুমটো দি চাবি তাবি বেগ চেক দুৰুপে আহিছিলো ভাগৰ লাগছি তই গোটাই দেখাই দি মই যাওঁ গধূলি আহিবি আমাৰ ঘৰত যায় না কাৰণে কিবি কিন্তু